আমাৰ খেতি মোটামুটি হ'বই আৰু মাঘ বিহুৰ আগে আগে গোটেইখিনি উঠাম। এই কবি হ'ল, চাওক কবি হৈছে, এইফালে বন্ধাকবি আছে আৰু এইটোফালে ফুলকবি মোটামুটি হৈছে আৰু ফুলকবিটো বৰ্তমান হোৱা নাই, মাঘ বিহুলৈকে নহ'ব চাগে ফুলকবিখিনি, বন্ধাকবি হৈছে চাব পাৰে, ডাঙৰ ডাঙৰ আছে। আৰু পিছত আমি যিখিনি আলু ৰুইছিলোঁ ভিডিঅ' বনোৱা আছে, চাই ল'ব, চাব বিচাৰে। এই আলাই আছে এইটো আলুখিনি দিয়া সেইবিলাক আলু হৈছে, চাইডত ধনিয়া আছে, ধনিয়াৰ মাজত বেহু বেছি হৈছে ধনিয়াতকৈ, এইটো পথাৰৰ মাটি যে ধনিয়াতকৈ বেহু বেছি হৈছে, চাব পাৰে বেহুৱে বেহু, ধনিয়া বিচাৰিয়ে নাপাম চাগে। আৰু দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো। পুৰণা আলুখিনি মোটামুটি হৈছে, বিহুত উঠাম আৰু উঠাই কিনে আধা বিকি দিম, আধা ৰাখিম আৰু খাবলৈ। এইফালে চাওক মটৰ হৈছে, এই মটৰ মোটামুটি হৈছে, এইবিলাক মটৰ আছে, দেখাই দি আছোঁ, এইবিলাক মটৰ হৈছেই মটৰ। আৰু এইফালে হৈছে পুৰণা আলু, চাওঁ অকণমান খান্দি কিনে চাওঁ হৈছে নে নাই আলু, এয়া চাওক আলু হোৱা নেকি গাইছ, হৈছে আলু, আলু হৈছে, চাওক আলু এতিয়া নিনো গাইছ। ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, অসমীয়া ল'ৰা হিচাপে গাইছ। এই খেতিৰ ভিডিঅ' বনালে ভাইৰেল নহয়, আপোনালোকে ছাপৰ্টে নকৰে, গালি দিলে কিন্তু ছাপৰ্ট কৰে, গালি নিদি দিয়ক ভিডিঅ'ত, এনেকৈ ছাপৰ্ট কৰিব, গালি নিদিয়াকৈ গাইছ। আজিৰ কাৰণে বাই বাই গাইছ।